বুইজনীয়ে সদায় লোকৰ ঘৰে ঘৰে বদনাম গাই থাকে আজি ওলাই গৈছো মানুহে যিহে কৈছে আজি এই বুইজনীক ভালছে দিম এতিয়া ৰ ঐ বুঢ়ী কোনোবা আহিলে মোৰ বদনামে গাবলৈ ধৰ নিজেতো কাম এখা কৰি খাব নেজানই ঐ পাখৰি তই মোৰ মুখে মুখে তৰ্ক কৰিব নাহিবি আপুনি মোৰ মানুহটো কথা লগাই লগাই হেক কৰি দিছে ডাংকাজি তই মোৰ এতিয়া ঘৰ পৰা ওলাই যা হেইটো মই বুৱাইছো এই নেমানো কছে 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 কত পালাছে পাখৰি জানি না কত পালালি পলালি কত পালালি পাখৰি মোৰ ল'ৰাটোৱে হাজিৰা কৰি কেইটামান পইচা আনে তাই লিপিষ্টিক আনোতে যায় আজি মই তোক গুৱাইছো এই নেমাতো তই ঘৰলৈ আহিবি ৰ এই বুইজনীয়ে খেদিলে ফোনটো লৈ আহিছিলোঁ ঘৰলৈকে ফোন এটা কৰোঁ মালৈকে ফোন এটা কৰোঁ কি জান লৈয়ে যায়হি মোক অ' মা মই এইখন ঘৰত নাথাকোঁ মোৰ এইখন ঘৰৰ পৰা লৈ যায়হি কাচি বুঢ়ীজনীয়ে মোৰ তেজটোপা খাই দিছে জাননে হ'ব যা তহঁতি একে নেযাওঁ সেইখন ঘৰলৈ ৰং নাম্বাৰ এটা আছে তালৈকে ফোন কৰোঁ এই বুঢ়ীজনীয়ে দেখি বুলি ভয়ো লাগে নেকি কি জান মোক লৈ যায়হি চাওঁ ফোন কৰোঁ জান ক'ত আছা তুমি মই এইখন ঘৰত নাথাকোঁ আৰু শাহুহে এইজনী মোক খেদি মাৰিলে আজি চাই লওঁ পাই মতাটোৱে অকল মদ খাই বিচনাখনে চিনি পায় মই আৰু তেজটোপা দুয়োটাই খালে আৰু খুলি তুমি যদি লৈ যোৱাহি মই এতিয়াই যাম কি তুমি গধূলিকে আহিবা দেই পদূলি মুখতে হ'ব দিয়া এই শাহু বুঢ়ীজনী দেখিলেও আকৌ ভয় লাগে নহয় এইজনীক আজি মই দি আছো মই ফ্ৰাই ডালু নাই মোক বোৱাৰীজনীয়ে ল'ৰাটো সুদা মুদা পাই পেনি লং নাম্বাৰ লৈ পেনি বেলেগৰ লগত কথা পাতি থাকে মই ল'ৰাটো কামৰ পৰা আহিলে চব লগাই দিম সেইজনী আজি দেখিলে নহয় কি হ'ব বাৰু মোৰ লগোৱা আগতে মোৰ মতাটোক মোৰ ফালে কৰি ল'ব লাগিব ৰিণিকি বাইদেউ গম পায়নে মানুহটোৱে যিকেইটকা পইচা পায় মদ খাই উৰুৱাইয়ে দিয়ে হয় দিয়ক আমাৰো একেই অ' বাইদেউ মাজনী বোৱাৰীজনীয়ে অকল মোবাইলতে কথা পাতি থাকে হয় নেকি মই গমেই নাপাওঁ দেখোন মাজনী যিহে ফুটানি এতিয়া লাজ পাইছে অঁ হয় নেকি যাওঁতে সোমাই যাম দেই মোৰ ল'ৰাটোৱে বিচনাখনৰ বাহিৰে একো চিনি নাপায় ঘৈণীজনীয়ে ক'ত কি কৰি থাকে একো গম নাপায় অ' মাজনী নব ঘৰত আছেনে আহিলা লগনজনী কথা ল'বলৈ আছো অ' নব ভালনে আপোনাৰ ভাল আজিনো তহঁতৰ আহিবলৈ কি মন গ'ল আপোনাৰ বোৱাৰীজনীনো কেনি গ'ল কিনো কবি আছে আজি কৰি আপোনালোকৰ ঘৰত হেনো কাজিয়া এখন হৈছে নাই হোৱা তহঁতি যা মোৰ কাম কৰিবলৈ আছে যাওঁগে আমি অহাৰ কাৰণে আপুনি বেয়া পাইছে যাওঁগে বৈ আহোঁ আপোনালোকৰ কথা নাজানো বুলি ভাবিছে লগনীয়াকেইজনী যা সিহঁতৰ কথা নাজানো বুলি ভাবিছে ইঘৰৰ কথা ইঘৰত লগাবলৈহে যায় যাওঁ কাম কৰোঁ কি কৰিছে আপুনি
নি খৰি ফালিছো দেখা না খাবলৈ লাগে হাজিৰা হাজি এই বুইজনী অকমান বেছি যাওঁগে পাই খাবলৈ লাগে হাজিৰা হাজি বেছি তাৰ কথা লোকৰ ঘৰত বহি বহি পাতিব লাগে খাব লাগে হাজিৰা হাজি কামখন কৰিব নাজান সিহঁতে শাহু বোৱাৰীজনী অকমান বেছি গোটেই তিনিজনী একে গোটেই তিনিজনী আজিৰ পৰা সিহঁতৰ ঘৰলৈ নাযাওঁ ভাতো নাখাওঁ চাহ পানীও নাখাওঁ একো নাখাওঁ মাতিলেও নাযাওঁ